নোটিফিকেশনৰ আন এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ আন এটা নতুন টপিকলৈ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপোনালোকে ডিজিটেলি আপোনাৰ মোবাইলত বা কম্পিউটাৰৰ সৈতে আপোনালোকে ঘৰত বহি এটকাও পইচা খৰচ নকৰাকৈ আপোনালোকে আভা কাৰ্ডখন মানে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট যিখন আভা নাম্বাৰ, সেই একাউণ্ট নাম্বাৰখন মানে আইডি কাৰ্ডখন আপোনালোকে কেনেকৈ বনাব, আপোনালোকক গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম অৱস্থাত আপোনালোকৰ যিটো ডিছক্ৰিপশ্যন মোৰ এইটো লিংক দি আছে, অফিচিয়েল লিংকটো, তাতে গৈ কিনে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে এনেকুৱা এটা ৱেবছাইট আহিব। তো এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে কৰিব কি, যিটো ক্ৰিয়েট আভা কাৰ্ড আছে, এই ক্ৰিয়েট আভা কাৰ্ডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে এনেকুৱা দুটা অপশ্যন আহিব, ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং আধাৰ, ক্ৰিয়েট ইউৰ আভা নাম্বাৰ ইউজিং ড্ৰাইভিং লাইচেন্স। তো আপোনালোকে কি কৰিব, আপোনাৰ আধাৰ কাৰ্ডখন যিখন আছে, আধাৰ কাৰ্ডৰ দ্বাৰা আভা কাৰ্ড ক্ৰিয়েট কৰিম এইখনত। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে অপশ্যন আহিব, মই আপোনাক দেখাইছোঁ। তো ইয়াতে প্ৰথম অৱস্থাত এটা অপশ্যন আছে, আধাৰ নাম্বাৰটো ইয়াতে বহাব আহিছে। তো মই এতিয়া আধাৰ নাম্বাৰটো বহাম। তাৰপিছত ইয়াতে ক্লিক কৰি যিটো কেপচা আছে, কেপচাটো বহাই নেক্সট কৰি দিম। তো মই এতিয়া বহাই আছোঁ, আপোনালোকে চাই থাকিব ষ্টেপ বাই ষ্টেপ। কেপচাটো বহাই আপোনালোকে কি কৰিব, ডাইৰেক্ট নেক্সটত আপোনালোকে ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আধাৰৰ, তাতে এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াতে বহাব লাগিব। মই এতিয়া OTPটো বহাই আপোনালোকক বাকীখিনি প্ৰচেছ কৰি আছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকে OTPটো বহাই ইয়াতে আপোনালোকৰ যিকোনো মোবাইল নম্বৰ এটা বহাই দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাই আছে ভেৰিফাই মোবাইল নম্বৰ যিটো আছে, ভেৰিফাইড কৰাব দেখাব, মানে OTP এটা আহিব। তো আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে যিটো আপুনি ইয়াতে মোবাইল নম্বৰ দিছে, ইয়াতে এটা OTP আহিব। সেই OTPটো ইয়াতে আপোনালোকে বহাব লাগিব। তো ইয়াতে OTPটো বহাই আপোনালোকে কৰিব কি, আপোনালোকে ডাইৰেক্ট ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন মেইল ID আহিব, এইটো মেইল IDটো আপুনি দিলেও হ'ব, নিদিলেও হ'ব। ডাইৰেক্ট ইয়াতে আপোনালোকে স্কিপ কৰি দিব পাৰে, নাইবা আপোনালোকৰ মেইল ID আছে ভেৰিফাই কৰিব পাৰে। তো মই এইটো মেইল ID নিদিওঁ, ডাইৰেক্ট স্কিপ কৰোঁ। তো আপোনালোকে স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ লগে লগে আপোনালোকক ইয়াতে চুজ কৰিব দিব এটা আভা নাম্বাৰত মেইল IDটো। আপোনালোকে যিকোনো ইয়াৰে এটা চুজ কৰি ল'ব। মই এইটো চুজ কৰি লৈছোঁ। এইটো চুজ কৰি লৈ ডাইৰেক্ট ক্ৰিয়েট আভাত ক্লিক কৰি দিছোঁ। ক্ৰিয়েট আভাত ক্লিক কৰাৰ লগে লগে অলপ লোড ল'ব পাৰে, কেতিয়াবা লোড লয় আৰু কেতিয়াবা লোড নলয়। তো চাওক, এতিয়া আপোনালোকে দেখা পাইছে এইখন আভা কাৰ্ডখন, যিখন আভা কাৰ্ড আছে, এইখন ক্লিয়াৰলি ক্ৰিয়েট হৈ গৈছে। আপোনালোকে নাম, আভা নম্বৰ, আভা এড্ৰেছ, তাৰপিছত ফোন নম্বৰ, গোটেইখিনি ডিটেইলছ ইয়াতে দেখা পাব। তো ইয়াতে আপোনালোকে এই আভা কাৰ্ডখন আপোনালোকে তিনিটা ধৰণে আপোনালোকে ডাইৰেক্ট উলিয়াব পাৰে। এটা হৈছে আপোনালোকে ইয়াতে দেখা ডাউনলোড আভা কাৰ্ড, প্ৰিণ্ট আভা কাৰ্ড, তাৰপিছত প্ৰিণ্ট PVC। মানে প্ৰিণ্ট আভা কাৰ্ড আৰু প্ৰিণ্ট PVC এই দুটা অপশ্যন মানে দোকানতহে দেখাব। আপোনালোকে যদি ভাবে যে মই মোবাইলত লওঁ, তো আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি লৈ ল'লে হ'ল। আপোনালোকৰ অট'মেটিক মোবাইলত ডাউনলোড হৈ যাব। তো আপোনালোকক এইখিনি আছিলে আজি দিবলগীয়া ইনফৰ্মেশ্যন, যে আভা কাৰ্ড কেনেকৈ ক্ৰিয়েট কৰে, কেনেদৰে ক্ৰিয়েট কৰিব লাগিব। তো ভিডিঅ'টো চাই কিনে পাইছে, এবাৰ কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক এটা কৰি দিব। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক বহুত বহুত ধন্যবাদ।